নমস্কাৰ বন্ধুসকল, বৰ্মন টেকলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ হোৱাটছআপ আপোনালোকৰ মোবাইলত ছেভ আছেনে? যদি ছেভ আছে, এই ভিডিঅ'টো আপোনালোকে ইয়াতে শেষ কৰিব পাৰে। বন্ধুসকল, যদি ছেভ নাই, এই ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব, তেতিয়াহে আপোনালোকে গোটেই ডিটেইলটো বুজি পাব। বন্ধুসকল, মই প্ৰথমত মোৰ হোৱাটছআপটো অ'পেন কৰি দেখাই দিছোঁ আপোনাক। এইটো চাওক, প্ৰথমতে এইটো কাম কৰোঁতে অলপ সময় লৈছে। এইটো চাওক, আকৌ এবাৰ মই বেক কৰিছোঁ। বেক কৰাৰ পিছত আকৌ এবাৰ চাওক, এইটো আপোনালোকে দেখিবই পাৰিছে যে হোৱাটছআপত মোৰ ছেটিং, কেমেৰা, ষ্টেটাছ, কলছ, এনেকৈ আপুনি য'তে দবাই যাৰ নামে টাইপ কৰে কিন্তু নট ক্লিয়াৰ। আপুনি দেখিবই পাৰিছে এই হোৱাটছআপ এইটো আপোনালোকৰ কোনো এইটো অ'পেন কৰিব নোৱাৰে। আপোনাৰ বাহিৰে এই হোৱাটছআপটো কোনোৱে অ'পেন কৰিব নোৱাৰে। আমি এইটো অ'পেন কৰিবৰ কাৰণে কি কৰিব লাগিব? এইটো চাওক, এইটো 2-3বাৰ দবোৱাৰ পিছত ঠিক কেনেধৰণে এটা পেটাৰ্ণক আহি যাব, বা আপুনি পাছপৰ্টো দিব পাৰে। মই এইটো অ'পেন কৰি দেখাই দিছোঁ। এইটো চাওক, যিমানটো আছে এইটো গোটেইখিনি আপুনি ইউজ কৰিব পাৰিব। এতিয়া মই আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। এইটো চাওক, আপোনালোকৰ হোৱাটছআপ কোনো ইউজ কৰিব নোৱাৰে আৰু কোনো খুলিবও নোৱাৰে, আৰু ইয়াত ক'ত কি কৰিব লাগে কোনো বুজিব নোৱাৰে। বন্ধুসকল, সেইকাৰণে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতে পাৰফেক্ট হ'ব। বন্ধুসকল, আহক আমি সেইটো কেনেকৈ কৰে তাৰ বিষয়ে ডিটেইলভাৱে জানো। বন্ধুসকল, মই এপ্লিকেশ্যনটো যিহেতু ডাউনলোড কৰি থৈ দিছোঁ, আপোনালোকে দেখিবই পাৰি আছে। ইফালে আনইনষ্টল, ইয়াত আৰু অ'পেন দেখাই আছে। বন্ধুসকল, আপোনালোকে ইয়াৰ যদি বেটা টেষ্টাৰ হৈ থাকে তেতিয়াহ'লে আৰু বহুত ধৰণৰ ফিউচাৰ পাব। বন্ধুসকল, এতিয়া মই এই এপ্লিকেশ্যনটো অ'পেন কৰিছোঁ। এইটো চাওক, কৰাৰ পিছত ঠিক কেনেধৰণে আপোনালোকৰ কিপ ইয়ৰ প্ৰাইভেচি ছেভ। এতিয়া চাওক, আপোনালোকে ষ্টাৰ্ট কৰিব লাগিব। ইয়াত ষ্টাৰ্ট কৰাৰ লগে লগে এইটো চাওক, আপুনি ইয়াত কি কৰিব পাৰে যে পইচা দিও আপোনালোকে কি কয় লকটো ৰাখিব পাৰে বা ফ্ৰীও ৰাখিব পাৰে। আপুনি দেখিবই পাৰিছে। আপোনালোকে কি কৰিব লাগিব, ইয়াত ইউজ 7 days ফ্ৰী, কেঞ্চেল এনি টাইম, এইটো ইউজ কৰিব পাৰে। আৰু এইটো দেখি পাইছেনে, এক লগ মোড, এনেকৈ বহুত ধৰণৰ ফেচিলিটি আছে। আপোনালোকে সেইটো হেৰি কৰিব পাৰে। এইটো আপুনি ইয়াত কৰি দিব, কৰাৰ পিছত কণ্টিনিউ চাওক, ইয়াত বহুত ধৰণৰ পইচা দিব লাগে। এইটো দেখি পাইছে নহয়। আপুনি সেইটো নকৰি পেলাই আপুনি এইটো ইয়াত তৈরি কৰিব, ৱেলকাম এনজয় টু ছুপাৰ পাৱাৰ হেপী লক। এইটো অ'কে কৰি দিলে। অ'কে কৰাৰ পিছত আপোনালোকে ইয়াত চাব, হোৱাটছআপটো লক কৰিব যদি বিচাৰে আপোনালোকে ইয়াত অন কৰি দিব। কৰাৰ পিছত ড্ৰাউ ইউজত যোনটো আছে ইয়াত এলাউ কৰি দিব। ঠিক আছে, গট ইট। ইয়াত এতিয়া আপোনালোকক পাৰ্মিশ্যন খুজিব। 1 ছেকেণ্ড ল'ব। এইটো চাওক, আপোনালোকৰ ইয়াত পাৰ্মিশ্যন খুজিব। তেতিয়ালৈকে আপোনালোকে কি কৰিব, এইটো চাওক, তলত গৈ পেলাই ইয়াত আপুনি অন কৰি দিব। কৰাৰ পিছত এতিয়া আপুনি কি কৰিব লাগিব, ইয়াত গ'লে এলাউ কৰি দিলে যিমানেই মানে পাৰ্মিশ্যন খুজিব আপোনালোকে গোটেইটো দিব লাগিব। এইটো চাওক, এইটো গট ইট কৰি দিলে। এইটো আকৌ হেৰি হৈ গ'ল। এতিয়া বেক গুচি যাব। বেক যোৱাৰ পিছত আপোনালোকে ইয়াত পাছপৰ্ট, হয়তো আপোনালোকে পাছপৰ্টো লগাব পাৰে বা আপোনালোকে কি কয় ধৰক আপোনালোকে পেটকো লগাব, আপোনালোকে পাছপৰ্টো দিব পাৰে। পাছপৰ্ট নিদিওঁ, মই পেটাৰ্ণ লকটো দিম। এইটো চেঞ্জ 5 1 3 4 5। এতিয়া বন্ধুসকল, সাধাৰণভাৱে কি কৰিব লাগিব, এতিয়া যদি আপোনালোকে ইয়াত টাচ কৰে, এইটো দেখিছোঁ না, এতিয়া হোৱাটছআপ খুলি আছে। অকণমান খালি 5 ছেকেণ্ড এটা সময় ল'ব যে আপোনালোকে এইটো কাম কৰিব। এইটো আকৌ এবাৰ টাচ কৰিব। এইটো চাওক, আপোনালোকৰ এইটো কোনো ইউজ কৰিব নোৱাৰে। বন্ধুসকল, এই এপ্লিকেশ্যনটো
বহুতেই ইউজফুল হয়, মোৰ আৰু বহুতেই ভাল লাগিছে, আপোনালোকৰো নিশ্চয় ভাল লাগিব। আৰু বন্ধুসকল মই এই এপ্লিকেশ্যনটো বহুত দিন ধৰি ইউজ কৰি আছোঁ আৰু মই সাধাৰণতে বহুত ভাল পাইছোঁ। আৰু বন্ধুসকল এই এপ্লিকেশ্যনৰ লিংকটো মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰোঁ, কোনো মানে হেৰি নকৰা। আহক এতিয়া মই এতিয়া বন্ধুসকল আজি ইমানতে সামৰিলোঁ, বাই, টেক কেয়াৰ। বন্ধুসকল আজি ইমানতে সামৰিলোঁ, বাই, টেক কেয়াৰ।